পাকাবেতবাৰীৰ বি.কে. নিত্যানন্দ ৱাহেদ আলী হাইস্কুলত বিশ্ব পৰিৱেশ দিৱস পালন। সমগ্ৰ বিশ্বৰ লগতে আজি বৰপেটা জিলা তথা সদৰ সমষ্টিৰ ৬৯ নং সুন্দৰীদিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত পাকাবেতবাৰী গাঁওস্থিত বি.কে. নিত্যানন্দ ৱাহেদ আলী হাইস্কুলত আজি বি.কে. নিত্যানন্দ ৱাহেদ আলী হাইস্কুলৰ ইকো এণ্ড ইউথ ক্লাবৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। তদুপলক্ষে বিদ্যালয়খনত মূল্যৱান গছপুলি ৰোপণ কৰাৰ লগতে চৰকাৰৰ নিৰ্দেশ মৰ্মে ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰীসকলক বিশ্ব পৰিৱেশ দিৱস সন্দৰ্ভত শপত বাক্য পাঠ কৰাই বিদ্যালয়খনৰ প্ৰধান শিক্ষক হুমায়ুন কবিৰে। তেওঁ বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত তথ্য সমৃদ্ধ গঠনমূলক তাৎপৰ্য বিস্তাৰিতভাৱে ব্যাখ্যা কৰি দাঙি ধৰে। ইপিনে শৈক্ষিক তত্ত্বাৱধায়ক লিটন সাহাই আঁত ধৰা কাৰ্যসূচীত ক্ৰমে পাকাবেতবাৰী সমল কেন্দ্ৰৰ সমন্বয়ক শিল্পী শিখা দত্ত, ইকো এণ্ড ইউথ ক্লাবৰ তত্ত্বাৱধায়ক শিক্ষক আব্দুৰ ৰহিম, সাংবাদিক দ্বয় প্ৰদীপ কুমাৰ চৰকাৰ আৰু ৰহমত আলী আদি কৰি বিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, টিভি লাইভ নিউজ। ছাৰ, আজি আপোনালোকে ইয়াতে সমবেত হৈছে কিহৰ কাৰণে? আজি বিশ্ব পৰিৱেশ দিৱস, তাৰে আমাৰ শপত লোৱাৰ কাৰণে আৰু আমি ছাত্ৰ ছাত্ৰীখিনি এই সম্পৰ্কে সচেতন কৰাৰ কাৰণে এইটো বিশ্বলৈ আমি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আপোনালোকে ৰাইজক কি আহ্বান জনাব? আমি ৰাইজক আহ্বান জনাম যে আমাৰ পৰিৱেশটো সুস্থ কৰি ৰখাৰ কাৰণে আমাৰ করণীয় কি, আমি কি কি কাম কৰিব লাগিব, আমি কি কি কাম বাদ দিব লাগিব, সেইখিনি সম্পৰ্কে আমি ৰাইজক আহ্বান জনাম যে আমাৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আমি এইখিনি কাম কৰিলে আমাৰ ভৱিষ্যত প্ৰজন্ম ধ্বংসৰ পথত লৈ যাব পাৰে। বাইদেউ, আজি আপুনি ইয়াতে উপনীত হৈছে কিয়? নমস্কাৰ। আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে, বিশ্ব পৰিৱেশ দিৱস, সেইকাৰণে আমি একগোট হৈছোঁ আৰু আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক এই বিষয়ে পৰিৱেশটো কেনেকৈ আমি ৰক্ষা কৰিব লাগে, কেনেকৈ আমাৰ বিষয় সেউজীয়া কৰি ৰাখিব লাগে আৰু তেওঁলোকে যদি এই কথা এতিয়া কালতে যাতে মনত ৰাখে আৰু মনত ৰাখি ভৱিষ্যতো যাতে তেওঁলোকে মানে গছ-গছনি কটাৰ পৰা বিৰত থাকক আৰু গছ-গছনি ৰুৱক আৰু আমাৰ পৃথিৱীখন আৰু সেউজীয়া কৰি তোলক। এই মেইন উদ্দেশ্য লৈ আমি আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰিছোঁ। আৰু বিশ্ব পৰিৱেশ দিৱস মানে গছ-গছনি বা চাৰিওফালে সেউজীয়া কৰি ৰখাটো আমাৰ মেইন উদ্দেশ্য, কিন্তু আমি একেলগে আমাৰ মেণ্টেল হেল্থ, আমাৰ ফিজিকেল হেল্থ, আমাৰ ছ'চিয়েল যিটো আমাৰ এৱেৰনেছ যে আমি পৰিৱেশটো ধুনীয়া কৰি ৰাখিব লাগে, স্বাস্থ্যসন্মত কৰি ৰাখিব লাগে, সেই বিষয়েও আমি অলপমান তেওঁলোকক সজাগত কৰাৰ চেষ্টা কৰিছোঁ। আপোনাৰ নামটো ক'ব? নামটো শিল্পী শিখা দত্ত। আপুনি কি হয়? মই CRCC হয়, ক্লাছ 8 পাকাবেতবাৰী ক্লাষ্টাৰ, নিত্যানন্দ ৱাহেদ আলী হাইস্কুল।